লাইন দিব কেনেকুৱা লাগিছে হেল্ল' গাইজ কি খবৰ চাগে নিশ্চয় সকলোৱে ভালে আৰু মোৰ ভাল মই এতিয়া গুৱাহাটীলৈ যাব ওলাইছোঁ আৰু এয়া চাওক কালি জেতুকা লগালোঁ আৰু এয়া বেগ পেকিং পিঠিত চৰ এনেকৈ আৰু মায়ে থ'বলৈ যাব এয়া কোৱা তোমাৰ খবৰ কেনে মোৰ খবৰ ভালেই এতিয়া তোমাৰ বা এজনী আৰু ভাইটি এটা দাদা এটা যাবগৈ গুৱাহাটী তোমাৰ কেনেকুৱা লাগিছে মোৰ বহুত ভাল লাগিছে ঘৰত অকলে থাকিম আৰু তেনেকৈ লাগিছে আৰু দেখিছা কিবা লাগে কেনেকুৱা লাগিছে এইটো কৈছোঁ চশমা পিন্ধিল ন ভিডিঅ' কৰি আছে হৈছে দাই আমাক থ'বলৈ আহিছে আৰু এয়া চাওক ল'ৰাখিনি ইমান ফূৰ্তি কৰিছে যোৱা সময়ত এতিয়া আমি বাছত পালোঁ আৰু বাছ যেনে তেনে পালোঁ ইমান দেৰি পৰা ৰখি ৰখি আৰু এক লগ পালোঁ একেলগে আৰু আমি বহুত তেনেকুৱা লাগিছে আমি অথনিৰ পৰা ৰখি আছোঁ বহুত আমনি লাগিছে 8টা বুলি কৈ এতিয়া 11টাই বাজিব 12টাত নিব চাগে আশা কৰোঁ সেইবোৰ দেখিছে মানুহ চব ঐ ব্লগ চগ নবনাবি ব্লগে বনাই আছোঁ কোৱা কি ক'ম আৰু অৱস্থা কাহিল গাহৰি মাংস এতিয়া আহিছোঁ তাৰ অকল গাহৰি মাংস চিন্তা দুখ লাগি গৈছে মোৰ ইমান সোনকালে এইখিনি যাব খাই আহিব পাৰিলাহেঁতেন হয় নাই এতিয়া আমি কলিয়াবৰ পালোহি মানে খাবলৈ আৰু কেনেকুৱা লাগিছে আহি আহি কোৱাচোন ভাগৰ লাগিছে অঁ এতিয়া ইয়াতে এতিয়া সোমাম আৰু এতিয়া আমি তাৰপিছত খাই লওঁ তাৰপৰা আপোনালোকক দেখাই দিম আহিছোঁ এইফালে গাড়ীত অঁ প্লেটখন দেখুওৱা অকল খোৱাৰ লগত খাই লওঁ তেন্তে আমিও ধুনীয়াকৈ দিছে বাৰু তেনেকুৱা লাগিছে চ' গাইছ আহি পালোহি মানে একদম বেগ চেগবোৰ আৰু ধুনীয়াকৈ আমাক আনি দিছে একো প্ৰব্লেম হোৱা নাই চব সুবিধা আছে চব আৰু থকাহে যোৱা আৰু এনেকৈ আৰু গাইজ ভাত দি থৈ গ'লহিন ভাত কোনে দি থৈ গ'লহিন নাই অঁ ভাত কোনে দি থৈ গ'লহিন মই গা ধুই আছিলোঁ না অঁ আপোনালোকৰ ৰুমটো দেখুৱাম বাৰু ভালকৈ ফাৰ্ষ্ট খাই লওঁ আহি আৰু হয় নে গা চা ধুলোঁ আৰু আমি
খোৱাটো মেইন খানাত কি দিছে মাংস আজি আহিছে এইফালে চব এইফালে আৰু টাউনখন চাই থাকিম আৰু এইফালে খাই থাকিম ধুনীয়াকৈ বহি লৈছে কেনেকুৱা লাগিছে বাৰু ভাল লাগিছে কিন্তু দেই বহুত ভাল লাগিছে আমি চ' গাইজ আহিলোঁ বহুত ভাগৰিছে সেইটো কাৰণে শুই থাকোঁ আৰু আপোনালোকৰ ৰুমটো মই পাছত দেখুৱাইম ভালদৰে আৰু এই আমাৰ ৰুমত কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে বহুত মজা লাগিছে এই বোলে ব্যস্ত কেলে আমাক ৰাতিপুৱাই মাতিছিলে 6:30 বজাত আমি ওলাই মানে ৰেডি আৰু চব ৰেডি তেখেতো ৰেডি পানী চানি বনাইছিলোঁ ৰেডি কেনেকুৱা লাগিছে ভাল শুবলৈ নাপালে আচলতে কথা তোমাৰ আন্ধা এইফালে কোৱা শুবলৈ নাপালোঁ এতিয়া আপেল খাওঁ আৰু খাই লওঁ তাৰপৰা দিবই খালি আৰু নিজৰ ঘৰৰ পৰা আমাৰখিনি লগ পইচা লাগিছিলে নি খাই লওঁ দেই তেন্তে এয়া দেখিছে তলা মাৰিছে আৰু বেছি ধুনীয়া জেগা আমাকে দেখা দিব আহি ৰুমটো দেখাম যদি চাফা কৰিব লাগিব দেখিছে ইমান ধুনীয়া ধুনীয়া ৰুমবোৰ দিছে মানে আমি বহুত ভাগ্যৱান আৰু ভাল হোটেল এখনত কৰিলোঁ তাৰপৰা ধুনীয়া ধুনীয়াকৈ সজাই দিছে চ' আমি এতিয়া সোনকালে ওলালোঁ আৰু সেইটো কাৰণে যাবলৈ হ'ব চ' গাইজ এনেদৰে লৈ লৈছোঁ গাইজ এয়া ব্ৰেকফাষ্টটো কৰি লওঁ খাইছা ইয়াত ব্ৰেকফাষ্টটো কৰি লওঁ তাৰপৰা আপোনালোকক দেখাই দিম খাই হৈ গ'ল এইখিনি নাই হোৱা এয়া চবেই খাই আছে হোটেলত দিছে ব্ৰেকফাষ্ট তাতো দিয়া কথা আছিলে তাত আমি খাম বুলি ভবাই নাছিলোঁ বাৰু কিন্তু ইয়াতো দি দিলে এতিয়া আমি ক'ত গৈ আছোঁ লাগি আছে তোমাৰ তেনেকুৱা দেখুৱাই দিয়া কেনেকুৱা দিছে আমাক তেতিয়া আমি পালোঁ আৰু কোৱা So guys, এতিয়া চব আহিছে guys, এয়া সৰু সজাত লাইন দিব কেনেকুৱা লাগিছে আমাৰ অলপ প্ৰেক্টিছ হ'ল সেইটো দেখুৱাব নোৱাৰিলোঁ কাৰণ মোবাইলটো আনিব পৰা নাছিলোঁ এতিয়া ভাত খাই আহিছোঁ